স্টুডেন্ট আজি এইটো ভিডিঅ'ত তোমালোকৰ নতুন সিৰিজ ষ্টাৰ্ট কৰিছোঁ যিটো সাধাৰণ বিজ্ঞানৰ আৰু এইটো ভিডিঅ'ত ক্লাছ 10ৰ গোটেই সায়েন্সখিনি মই কভাৰ কৰি ৰাখি দিম আৰু তোমালোকে গোটেই ভিডিঅ'খিনি চাই থাকিবা আৰু ৰেগুলাৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো অল কৰি ৰাখিবা। আজি তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ। এইটো যিটো দেখি আছে এইটো এটা বুকৰ PDF হয় আৰু এই বুকটো মই পাব্লিছ কৰি আছোঁ এমাজনত। তোমালোকে তাৰ পৰা অনলাইনত অৰ্ডাৰ কৰিব পাৰিবা আৰু এই PDF খিনি মই তোমালোকক লিংকক দি দিম আৰু PDF চাই কিনে তোমালোকে ভালদৰে পঢ়িব পাৰিবা। তো আজি ভিডিঅ' লেট নকৰি ষ্টাৰ্ট কৰি আছোঁ। ইয়াতে তোমালোকে কণ্টেণ্ট দেখি আছা, মই গোটেই চেপ্টাৰ অধ্যায়খিনি তোমালোকক কভাৰ কৰি ৰাখি দিম আৰু তোমালোকে আজি প্ৰথম অধ্যায় ষ্টাৰ্ট কৰি আছোঁ। প্ৰথমতে যিবিলাক কোৱেশ্চন আছে সেইবিলাক মই সলভ কৰিম ইয়াতে আৰু তোমালোকৰ যিবিলাক মূল বস্তু বিষয়বস্তু আছে বুজিবলৈ সেইখিনি মই বেলেগ ভিডিঅ'ত তোমালোকক বুজাই দিম। আজি ইয়াতে প্ৰথম অধ্যায়ৰ যিবিলাক কোৱেশ্চন আছে সেইবিলাক মই ডিছকাশ্যন কৰিম। প্ৰশ্নাৱলী কোৱেশ্চন প্ৰথমে তোমালোকে দেখি আছা, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? তোমালোকে ইয়াৰ এনসাৰ তোমালোকে বুজাই দি আছোঁ, এনসাৰ বুজাই দিম আৰু তোমালোকে লগতে চাই থাকিবা। মেগনেছিয়ামৰ ফিটা বায়ুত দহন কৰাৰ আগতে ভালদৰে পৰিষ্কাৰ কৰা উচিত কাৰণ অপৰিষ্কাৰ মেগনেছিয়াম ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে। তোমালোকে জানা মেগনেছিয়াম যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া মেগনেছিয়াম অক্সাইড প্ৰস্তুত কৰে আৰু এই অক্সাইডৰ তৰফটো মেগনেছিয়ামত লাগি থাকে। তাৰ কাৰণে যেতিয়া বিক্ৰিয়া হয় তেতিয়া বিক্ৰিয়াটো একেবাৰে শ্ল' হৈ যায়। সেইকাৰণে মেগনেছিয়ামৰ অক্সাইডৰ তৰফটো আঁতৰাবলৈ ভালদৰে পৰিষ্কাৰ কৰিব লাগে। ভালদৰে বুজি পাইছা? তেনেহ'লে 2 নম্বৰ কুৱেশ্যনত আহোঁ। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখে। ইয়াত দেখি আছে হাইড্ৰজেনৰ সংকেত আমি জানো H দি বুজাওঁ আৰু হাইড্ৰজেন অণু সেইকাৰণে H2 প্লাছ ক্লৰিন, তো ক্লৰিন দিছোঁ আৰু হাইড্ৰক্লৰিক এচিড HCl। বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট, তো ইয়াতে দেখি আছোঁ তোমালোকে বেৰিয়াম ক্লৰাইড এলুমিনিয়াম ছালফেটৰ সংকেত লিখি আৰু তোমালোকে বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড পাই যাবা। আৰু এইখিনি মই গোটেই চেপ্টাৰ মই বুজাই দিছোঁ এইটো বেলেগ ভিডিঅ'ত। ইয়াতে অকল কোৱেশ্চন ডিছকাশ্যন কৰিম সেইকাৰণে ইমান গভীৰলৈ নাযাওঁ। ছ'ডিয়াম প্লাছ পানী, তোমালোকে দেখি আছা ছ'ডিয়াম প্লাছ H2O, ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন উৎপন্ন হৈছে। তল বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একেটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখে। তোমালোকৰ ইয়াতে অৱস্থা চিহ্ন তোমালোকৰ যিবিলাক সমীকৰণ লিখিব লাগিব আৰু সেইবিলাক সন্তুলিত কৰিব লাগিব। তো ইয়াতে মই কৰি দেখি আছোঁ। প্ৰথম যিটো আছে বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া কৰি অদ্ৰব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইডৰ দ্ৰব্য প্ৰস্তুত হয়। ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য হাইড্ৰক্লৰিক এচিডৰ দ্ৰব্য পানীৰ সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্লৰাইড দ্ৰব্য পানী আৰু পানী উৎপন্ন কৰে। তো তোমালোকে প্ৰথমটো যিটো দেখি আছে বেৰিয়াম ক্লৰাইড প্লাছ ছ'ডিয়াম ছালফেট বিক্ৰিয়া কৰাৰ পিছত কিছুমান বিক্ৰিয়াজাত পদাৰ্থ হয় দুটা, সেই দুটা হ'ল বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড। এই ছ'ডিয়াম ক্লৰাইড তোমালোকে জানা সেইটো খোৱা লৱণৰ সংকেত হয়। আমি যিবিলাক ঘৰতে ব্যৱহাৰ কৰি থাকোঁ লৱণ, সেই লৱণৰ সংকেত ছ'ডিয়াম ক্লৰাইড হয়। ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ HCl হাইড্ৰক্লৰিক এচিড, HClক হাইড্ৰক্লৰিক এচিড কয় আৰু ছ'ডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হয়। প্ৰশ্নাৱলী 2ত আহোঁ। এটা পদাৰ্থ Xৰ দ্ৰব্যক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। এটা পদাৰ্থ আছে যিটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। তোমালোকে ক'ব লাগে পদাৰ্থ Xৰ নাম আৰু সংকেত লিখে। আৰু ছেকেণ্ড যিটো কুৱেশ্যন আছে পানীৰ সৈতে পদাৰ্থ Xে কৰা বিক্ৰিয়াটো লিখে। তোমালোকে এনসাৰ দেখা ইয়াতে X হ'ল পোৰা চূণ, যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ, যিবিলাক গছত আমি লগাওঁ যেতিয়া বিয়া এইবিলাক ফাংচনত যিবিলাক আমি গছত বগা ৰং সানি দিওঁ আৰু সেইটো হ'ল পোৰা চূণ আৰু সংকেত হ'ল কেলছিয়াম অক্সাইড। তোমালোকে যেতিয়া কেলছিয়াম অক্সাইড ঘৰতে পানীৰ লগত বিক্ৰিয়া কৰিবা, যেতিয়া তোমালোকে পাণ খোৱা, পাণৰ লগত যিটো চূণ থাকে তোমালোকে আগত পানীত ভিজুৱাই লোৱা, তেতিয়া তোমালোকে কেলছিয়াম পোৱা চূণ যিটো আছে পোৱা চূণ বা তোমালোকৰ সেইটোক শিথিলিত চূণ বুলি কোৱা হয়। ইয়াতে পোৱা চূণ বুলি মিষ্টেক হৈ গৈছে আৰু তোমালোকে দেখি আছে ইয়াতে কেলছিয়াম অক্সাইড প্লাছ পানী, তোমালোকৰ কেলছিয়াম হাইড্ৰক্সাইড আছে, যিটোক কেলছিয়াম হাইড্ৰক্সাইডক শিথিলিত চূণ বুলি কোৱা হয়, যিটো আমি পানৰ লগত খাওঁ। এতিয়া ছেকেণ্ড কুৱেশ্যনত আহোঁ। কাৰ্যকলাপ 1.7ত পৰীক্ষাগাৰত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আন্তঃ পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এইটো গেছৰ নাম লিখে। ইয়াতে তোমালোকৰ কাৰ্যকলাপ যিটো 1.7 আছে সেইটোত মই ভালদৰে বুজাই দিছোঁ, যেতিয়া থিয়ৰী পঢ়াইছোঁ তেতিয়া ভালদৰে বুজাই দিছোঁ। ইয়াতে কুৱেশ্যন ডিছকাশ্যন কৰিম সেইকাৰণে কুৱেশ্যনত কৈ আছোঁ। যেতিয়া হাইড্ৰজেন আৰু অক্সিজেন 2:1 অনুপাতত মিলিত হয়, দুটা হাইড্ৰজেন আৰু এটা অক্সিজেনৰ অনুপাত যিটো থাকে সেইটো দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন অণু
মিলিত হয় তেতিয়া পানী উৎপন্ন হয়। আমি জানো H2O উৎপন্ন হয়, অৰ্থাৎ পানীৰ লগত দুটা হাইড্ৰজেন পৰমাণুৰ লগত এটা অক্সিজেন পৰমাণু সংযুক্ত আছে। দুটা হাইড্ৰজেন আৰু এটা অক্সিজেন সংযুক্ত হৈ থাকে, সেইবাবে পানীৰ সংকেত কি হয়? H2O হয়। প্ৰথম গেছটো হাইড্ৰজেন আৰু দ্বিতীয় গেছটো কি হয়? অক্সিজেন। হাইড্ৰজেন আৰু অক্সিজেন এই দুটা গেছৰ মাজত বিক্ৰিয়া কৰিহে পানী উৎপন্ন হয়। সেইকাৰণে গেছ দুটাৰ নাম হ'ল, এটা প্ৰথমটো হ'ল হাইড্ৰজেন আৰু দ্বিতীয়টো হ'ল অক্সিজেন। এতিয়া প্ৰশ্নাৱলী তোমালোকৰ 3 যিটো আছে সেইটোত আহি আছোঁ। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কি? কপাৰ ছালফেট দ্ৰব্য যেতিয়া পানী এটা দ্ৰব্য হয়, সেইকাৰণে কপাৰ ছালফেট এটা দ্ৰব্য হয়। তাতে যেতিয়া তোমাৰ লোৰ যেতিয়া বস্তু দিবা তাতে, তেতিয়া কপাৰ ছালফেটৰ দ্ৰব্যৰ যিটো ৰঙৰ প্ৰথমে যিটো ৰং থাকে সেইটো চেঞ্জ হৈ বেলেগ এটা ৰঙৰ পৰিৱৰ্তন হয়। সেইকাৰণে ইয়াতে আনচাৰ দেখি আছা, কপাৰ ছালফেট দ্ৰৱণৰ বৰণ নীলা। সাধাৰণতে কি থাকে? কপাৰ ছালফেট যিটো দ্ৰব্য আছে সেইখনৰ বৰণ কি থাকে? নীলা থাকে। এই দ্ৰৱণত এটা লোৰ গজাল ডুবালে, যেতিয়া তুমি এটা লোৰ গজাল ডুবাবা, নীলা বৰণৰ পৰিৱৰ্তন ঘটে। তেতিয়া কি হয়? নীলা বৰণ আৰু নাথাকে, বেলেগ এটা বৰণলৈ পৰিৱৰ্তন হয়। লো কিহৰ কাৰণে হয় সেইটো কৈ আছোঁ। লো তামতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে, লো কি তামাতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই তামাক অপহৰণ কৰি ফেৰাছ ছালফেট আৰু তামা উৎপন্ন কৰে। এতিয়া তোমালোকে ইয়াতে ভালদৰে বুজি নাপাবা, অপহৰণ এটা বিক্ৰিয়া আছিলে, অপহৰণ মানে কি সেইটো মই থিয়ৰী যিটো ক্লাছ কৰিছোঁ সেইখনত বুজাই দিছোঁ, তোমালোকে আগৰ ভিডিঅ'খিনি চাই ল'বা। যেতিয়া দেখা ইয়াতে ৰিয়েকশ্যনটো মই দি আছোঁ, বিক্ৰিয়াটো যেতিয়া আইৰণ প্লাছ কপাৰ ছালফেট বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰাৰ পিছত ইয়াতে গম পাই আছা ফেৰাছ ছালফেট আৰু কি হয়? তামা বা কপাৰ উৎপন্ন হয়। কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপহৰণ বিক্ৰিয়া উদাহৰণ দিয়া। তাতে এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ আছিলে, তোমালোকে যিবিলাকে ক্লাছ কৰিছা থিয়ৰীটো তাতে আছিলে দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ আছিলে। আৰু এটা নতুনকৈ মই ইয়াতে উদাহৰণ দি আছোঁ, লেড নাইট্ৰেট প্লাছ হাইড্ৰক্লৰিক এচিড যেতিয়া বিক্ৰিয়া কৰিব, তেতিয়া লেড ক্লৰাইড প্লাছ নাইট্ৰিক এচিড উৎপন্ন হ'ব। তোমালোকে ইয়াতে নাইট্ৰিক এচিডৰ সংকেতটো ভালদৰে মনত ৰাখিবা, HNO3। তলত বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি ওলোৱা। এতিয়া তোমালোকে ক'বা জাৰিত আৰু বিজাৰিত মানে নকোৱা, মানে কি বা হয়? সেইটো মই থিয়ৰী যেতিয়া ক্লাছ কৰিছোঁ তেতিয়া বুজাই দিছোঁ, তোমালোকে চাই ল'বা। ইয়াতে দেখি আছা প্ৰথম যিটো বিক্ৰিয়া আছে, ছ'ডিয়াম প্লাছ অক্সিজেন, ছ'ডিয়াম অক্সাইড উৎপন্ন হৈছে, আৰু কেলছিয়াম অক্সাইড প্লাছ হাইড্ৰজেন কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন যেতিয়া বিক্ৰিয়া কৰে তেতিয়া কপাৰ আৰু পানী উৎপন্ন হয়। ইয়াতে তোমালোকে দেখি আছা ছ'ডিয়াম কি হৈছে? জাৰিত হৈছে, আৰু অক্সিজেন বিজাৰিত হৈ ছ'ডিয়াম অক্সাইড গঠিত হৈছে। ইয়াতে তোমালোকে দেখি আছা ছ'ডিয়াম যিটো আছিলে এইটো কি হ'ল? ইয়াতে যাই কিনে জাৰিত হৈছে, মানে এটা অক্সিজেন অণু গ্ৰহণ কৰিছে, আৰু যিটো অক্সিজেন আছিলে সেইটো কি হয়? বিজাৰিত হৈ ছ'ডিয়াম অক্সাইড গঠিত হৈছে। ইয়াতে কপাৰ অক্সাইড যিটো আছে সেইটো বিজাৰিত হৈ কপাৰ, মানে অক্সিজেন অণুটো এৰি দিছে, সেইকাৰণে বিজাৰিত বুলি কওঁ আমি। আৰু হাইড্ৰজেন জাৰিত হৈ H2O গঠিত হৈছে। যেতিয়া মানে কোনো এটা অণুৱে অক্সিজেন গ্ৰহণ কৰে তাকে আমি জাৰিত হোৱা বুলি কওঁ। ইয়াতে দেখি আছা হাইড্ৰজেন প্ৰথমে অকলে আছিলে, আৰু তাৰপিছত পানীৰ লগত পানী হৈছে, আৰু লগতে কি আছে? অক্সিজেন আছে, সেইকাৰণে হাইড্ৰজেন জাৰিত হৈছে। আৰু কপাৰ অক্সাইডৰ লগত অক্সিজেন আছিলে, কিন্তু পিছত যাই কিনে কি অকল কপাৰ হৈছে, সেইকাৰণে অক্সিজেনটো এৰি দিছে, সেইকাৰণে তাক আমি বিজাৰিত বুলি কওঁ। আজি ইয়াতে তোমালোকৰ পিছৰ যিটো ভিডিঅ' মই দিম তাক প্ৰশ্নাৱলী অনুসৰণিৰ প্ৰশ্নবিলাক মই দি দিম। আজি এইটো পাৰ্ট 1 আছিলে, আৰু পাৰ্ট 1ত মই প্ৰশ্নাৱলী কুৱেশ্যনখিনি তোমালোকক ডিছকাশ্যন কৰি দি আছোঁ। আৰু তোমালোক